আহি আপোনাক কেনেকুৱা লাগিছে? মই অহাৰ আগৰ পৰা এক্সাইটেড হৈ আছিলোঁ। মই গম পাওঁ ইয়াত বহুত মানুহ হ'ব আৰু যেতিয়া অডিয়েঞ্চ থাকে তেতিয়াই আমি গায়কসকলে গান গাই ভাল লাগে হয়নে? নিশ্চয়কৈ তেওঁলোকে বহুত সহযোগ কৰিছে, আৰম্ভণিৰ পৰা বহুখিনি গীত গোৱা হ'ল এতিয়ালৈকে, বহুত ভাল লাগিলে। ইয়াৰে তেওঁলোকৰ হস্পিটেলিটি অহাৰ পৰা তেওঁলোকে যি মৰম দিছে বহুত ভাল লাগিলে, ধন্যবাদ। পাব্লিকৰ পৰা কেনেকুৱা ছাপোৰ্ট পাইছে? পাব্লিকৰ পৰা বহুত ছাপোৰ্ট পাৰোঁ আৰু বিভিন্ন ধৰণৰ গীত গোৱা হ'ল, হিন্দীৰ পৰা অসমীয়া, বিহু, গোৱালপৰীয়া লোকগীতৰ পৰা, গতিকে সকলোখিনিয়ে মোৰ বহুত ভাল লাগিছে, তেওঁলোকে বিচৰাখিনি গাবও পাৰিছোঁ, সেয়াই আৰু। গাবতলা চেনেলৰ পেজৰ পৰা আপোনাৰ এটা গিফ্ট দিম, গিফ্টটো লওক। আচ্ছা, থেংক ইউ। ইতিমধ্যে 2 নম্বৰ দক্ষিণ ৰাঙাপানী পাব্লিক স্কুলৰ পৰা আমাৰ শুধু গুৱাহাটীৰ পৰা অহা আমাৰ গায়ক ৰাঙাপানী